জুৰিয়াত আৰক্ষীয়ে জব্দ কৰিলে অবৈধভাৱে সৰবৰাহ কৰা 43টা গৰু। জুৰিয়া থানাৰ আৰক্ষীৰ এক সফল অভিযান। পুৱা এক অভিযান চলাই জব্দ কৰি অবৈধভাৱে সৰবৰাহ কৰা 43টা গৰুসহ 2খন ট্ৰাক। জুৰিয়াৰ বগৰীগুৰিত জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা গৰুখিনি। 2খন ট্ৰাকেৰে গৰুখিনি শিৱসাগৰৰ পৰা নগাৰ দুডুমীয়ালৈ কঢ়িয়াই আনিছিল। আৰক্ষীয়ে অবৈধ গৰু সৰবৰাহৰ সৈতে জড়িত 6জন লোকক আটক কৰে। আটক কৰা লোককেইজন হৈছে হালিমুদ্দিন, জাকিৰ হুছেইন, ৰমজান আলী, বাহাৰুল ইছলাম, আজিবুৰ ৰহমান আৰু তাইজুল ইছলাম। আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ হৈছে